নমস্কাৰ বন্ধুসকল, জ্ঞান বাৰ্তা পৰিয়াললৈ সকলোকে স্বাগতম জনাইছোঁ। যিহেতুকে আমি অলৰেডি কেইখনমান ডিষ্ট্ৰিক্টৰ কথা আলোচনা কৰিছোঁ। পৰীক্ষা যিহেতুকে আমাৰ আহি আছে, তাৰ লগত সংগতি ৰাখি আমি ডিষ্ট্ৰিক্টৰ বিভিন্ন আলোচনা MCQ লগতে ডেছক্ৰিপশ্যন টাইপত আমি কথাবিলাক আলোচনা কৰিম। আজি আমি শিৱসাগৰ ডিষ্ট্ৰিক্টৰ কথা আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। গোটেই আমি ডিষ্ট্ৰিক্টখনৰ বিষয়ে কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে, কি আহিব পাৰে, গোটেইখিনি আলোচনা কৰিম। আমি আজি প্ৰথমতে আৰম্ভ কৰিম শিৱসাগৰ নামটোৰ উৎপত্তি। শিৱসাগৰ নামটোৰ উৎপত্তি কেনেকৈ হয়? শিৱসাগৰ নামটোৰ উৎপত্তি হয় শিৱসাগৰ পুখুৰীৰ পৰা। আৰু পূৰ্বৰ নাম কি আছিল শিৱসাগৰৰ? কলঞ্চুপাৰ বা ৰংপুৰ। কলঞ্চুপাৰ বা ৰংপুৰ, এইটো প্ৰশ্ন আহিব পাৰে, আপোনালোকে টিক কৰি ৰাখিব বা স্ক্ৰীনশ্বট ৰাখি ৰাখিব। তাৰপিছত আহিব শিৱসাগৰক জনা যায় দ্য হিষ্টৰিকেল চিটি অফ এছাম। শিৱসাগৰক কি বুলি জনা যায়, কি চিটি বুলি জনা যায়, এইটো প্ৰশ্ন আহিব পাৰে, এইটো এটা ইম্পৰ্টেণ্ট। তাৰপিছত আপোনালোকে মনত ৰাখিব এইকেইটা ইম্পৰ্টেণ্ট বস্তু। যিহেতুকে পূৰ্বে যোৰহাট, গোলাঘাট আৰু শিৱসাগৰ লগ হৈ অবিভক্ত শিৱসাগৰ জিলা আছিল আৰু 1983 চনত ই ভাগ হৈ 3খন জিলা হয়। মানে পূৰ্বে এতিয়া বৰ্তমান যি যোৰহাট, গোলাঘাট আৰু শিৱসাগৰ, এইখিনি অবিভক্ত শিৱসাগৰ জিলাই আছিল আৰু তাৰপিছত 1983 চনতে ই ভাগ হৈ 3খন জিলা হয়। আৰু 2015 চনত শিৱসাগৰ জিলাখন বিভক্ত হৈ চৰাইদেউ আৰু শিৱসাগৰ 2খন জিলা হয়। আহোমসকলৰ ৰাজধানী আছিল ৰংপুৰ আৰু বৰ্তমানৰ যিখন শিৱসাগৰ জিলা, সেইখন আছিল আহোমসকলৰ ৰাজধানী ৰংপুৰ। আৰু কিমান চনৰ পৰা কিমান চনলৈ ৰাজধানী আছিল? 1699 পৰা 1788। ইয়াৰ পিছত আমি শিৱসাগৰ জিলাৰ ডিচিৰ নামটো মনত ৰাখিব লাগে। সেইটো হ'ল আদিত্য বিক্ৰম যাদৱ। তেখেতে 1 ছেপ্টেম্বৰ 2022 শিৱসাগৰৰ DC হিচাপে জইন কৰিছিল। তাৰপিছত আমাৰ শিৱসাগৰৰ হেডকোৱাৰ্টাৰ হ'ল শিৱসাগৰ, এৰিয়া 2668 স্কুৱেৰ কিলোমিটাৰ, পপুলেশ্যন 1150253। এইটো হ'ল 2011ৰ চেঞ্চাছ মতে। আৰু মেল আছে 589454, ফিমেল আছে 560799। ছেক্স ৰেচিঅ' হ'ল 951 আৰু ডেঞ্চিটি হ'ল ঘনত্ব আমাৰ যিটো 431 পাৰ স্কুৱেৰ কিলোমিটাৰ। ইয়াৰ পিছত শিৱসাগৰ জিলাৰ প্ৰধান নদীসমূহ দিখৌ, দিচাং, তিৰিকা আৰু জাঁজি, খাৰুৱা তেলৰ পুং, ৰুদ্ৰসাগৰ, গেলেকী আৰু মৰাণ। আৰু পানীদিহিং পক্ষী অভয়াৰণ্য যিখন আছে সেইখন শিৱসাগৰত অৱস্থিত। এইবিলাক আপোনালোকৰ MCQত আহি যাব পাৰে, আমাৰ যে নেক্সট যিবিলাক এক্সাম আহি আছে তাতে, গতিকে ভালকৈ মনত ৰাখিব। তাৰপিছত কেইখনমান ইতিহাস প্ৰসিদ্ধ ঠাই শিৱসাগৰৰ, সেইটো হ'ল শিৱদৌল। শিৱদৌল আমাৰ শিৱসাগৰ জিলাৰ মাজমজিয়াতে শিৱসাগৰ পুখুৰীৰ পাৰত আছে। আৰু কোনে বনাইছিল এইটো আপোনালোকে ইয়াত পঢ়ি চাওক। ইয়াত আমাৰ লিখা আছে, স্বৰ্গদেউ শিৱসিংহই প্ৰথমা ৰাণী বৰজা ফুলেশ্বৰী কুঁৱৰীৰ মৃত্যুৰ পাছত তেওঁৰ বিবাহিতা ভনীয়েক দ্ৰৌপদীক বিয়া কৰাই অম্বিকা কুঁৱৰী বা মণ্ডাম্বিকা নাম দি বৰজা পাতিছিল। আৰু এই অম্বিকা কুঁৱৰীৰ নিৰ্দেশতে 1731 খ্ৰীষ্টাব্দত সোণৰ কলচীৰে সৈতে শিৱদৌল, দেৱীদৌল আৰু বিষ্ণুদৌল নিৰ্মাণ কৰাৰ লগতে শিৱসাগৰ পুখুৰী খন্দোৱা হৈছিল। এইটো মনত ৰাখিব, এটা ইম্পৰ্টেণ্ট প্ৰশ্ন। তাৰপিছত আমি জানিম জয়দৌল। শ্ৰী কেশৱৰায় বিষ্ণুদৌল, আমি জয়দৌলক কেশৱৰায় বিষ্ণুদৌল বুলিও জানো। কেশৱৰায় বিষ্ণুদৌল বা জনপ্ৰিয়ভাৱে জয়দৌল 1698 চনত আহোম ৰজা স্বৰ্গদেউ ৰুদ্ৰসিংহই মাতৃ জয়মতীৰ সন্মান আৰু স্মৃতিত নিৰ্মাণ কৰিছিল। ইয়াৰ পিছত হ'ল ৰুদ্ৰদৌল। ৰুদ্ৰসিংহৰ স্মৃতিত 1773 চনত ৰজা লক্ষ্মীসিংহই ৰুদ্ৰসাগৰ পুখুৰী আৰু তাৰ পাৰত ৰুদ্ৰদৌল নিৰ্মাণ কৰিছিল। দৌল হৈ আছে, এইটো দৌল হ'ব লাগে, ৰুদ্ৰদৌল নিৰ্মাণ কৰিছিল। গৌৰীদৌল, বৰজা ফুলেশ্বৰী কুঁৱৰীয়ে এই গৌৰীদৌল নিৰ্মাণ কৰিছিল। আৰু অন্যান্য দৌলসমূহ ইয়াত লেখা আছে, চাওক, কিছুমান আপোনালোকে চাই ল'ব নিজে। এইটো ঘনশ্যাম দৌল, জয়সাগৰ ফাকুৱা দৌল, জয়সাগৰৰ ৰংনাথ শিৱদৌল, ৰুদ্ৰেশ্বৰ দৌল, থাৱৰা দৌল, নামতী দৌল, বিষ্ণু দেৱী দৌল ইত্যাদি। তাৰপিছত আপোনাৰ শিৱসাগৰ পুখুৰী, আমিতো অলৰেডি পালোৱেই। শিৱসাগৰ পুখুৰী কোনে খান্দিছিল? ৰাণী অম্বিকাই খান্দিছিল। আৰু কিমান চনত? 1734 চনত খান্দিছিল এইটো শিৱসাগৰ পুখুৰীটো। ইয়াৰ পিছত জয়সাগৰ পুখুৰী লাই ৰুদ্ৰসিংহ স্বৰ্গদেৱে মাক জয়মতীৰ স্মৃতি ৰক্ষাৰ্থে
জেৰেঙা পথাৰত জয়সাগৰ পুখুৰী খন্দুৱাইছিল আৰু জয়সাগৰ পুখুৰীটো হৈছে ভাৰতৰ ভিতৰতে মানুহে খন্দা আটাইতকৈ ডাঙৰ পুখুৰী। এই পুখুৰীটোৰ চাৰিওটা পাৰৰ সৈতে মুঠ 318 একৰ মাটিৰে আগুৰি আছে। এইটো ভাৰতৰ ভিতৰত মানুহে খন্দা সকলোতকৈ ডাঙৰ পুখুৰী। তাৰপিছত আমি জানিম গৌৰীসাগৰ পুখুৰী। গৌৰীসাগৰ পুখুৰীটো ৰাণী ফুলেশ্বৰী দেৱীয়ে খন্দুৱাইছিল, দুৰ্গা দেৱীৰ নামত উৎসৰ্গা কৰিছিল। ৰাণী ফুলেশ্বৰী দেৱীয়ে খন্দাই দুৰ্গা দেৱীৰ নামত উৎসৰ্গা কৰিছিল আৰু ইয়াৰ প্ৰায় 150 একৰ মাটি আগুৰি আছে, এইটো মনত ৰাখিব। তাৰপিছত হ'ল ৰুদ্ৰসাগৰ পুখুৰী। স্বৰ্গদেউ লক্ষীসিংহই নিজৰ পিতৃ ৰুদ্ৰসিংহৰ স্মৃতিত এই পুখুৰীটো খান্দিছিল। আৰু অন্যান্য বহুতো পুখুৰী আছে, তেনেকুৱা ধৰক বগীদল পুখুৰী, মেছাগড়, থাওৰা, ডিমৌ, নিতাই, নামতি, ধিতাই, এইবিলাক বহুত পুখুৰী আছে। গড়গাঁৱৰ বৰপাত্ৰৰ পুখুৰী, এইবিলাক বহুত পুখুৰী আছে, এইখিনি আপোনালোকে এবাৰ চাই ল'ব। তাৰপিছত আমি কিছুমান ইম্পৰ্টেণ্ট কেইটামান আৰু আছে আমাৰ প্ৰসিদ্ধ অনুষ্ঠান, সেইকেইটা হ'ল তলাতল ঘৰ। আৰু তলাতল ঘৰ কোনে নিৰ্মাণ কৰিছিল? আহোম ৰজা ৰাজেশ্বৰ সিংহৰ দিনতেই তলাতল ঘৰ নিৰ্মাণ হৈছিল, এইটো মনত ৰাখিব। ইয়াৰ পিছত ৰংঘৰ। তলাতল ঘৰৰ পৰা পশ্চিমে কিছু কিলোমিটাৰ গ'লে ৰংঘৰ অৱস্থিত। ই এটা 8কোণীয়া দুমহলীয়া ঘৰ। স্বৰ্গদেউ প্ৰমত্ত সিংহই পশু যুঁজ বা বিভিন্ন অনুষ্ঠান চাবৰ বাবে ইয়াক নিৰ্মাণ কৰিছিল। কোনে নিৰ্মাণ কৰিছিল এইটো প্ৰশ্ন আহিব পাৰে, প্ৰমত্ত সিংহ, স্বৰ্গদেউ প্ৰমত্ত সিংহই। মানে এসময়ত যেতিয়া ৰাজ পৰিয়ালে বিভিন্ন খেল ধেমালি বা ৰঙালী বিহু এইবিলাক চাবলৈ মানে ব্যৱহাৰ কৰিছিল, এইটো হ'ল মানে এই ৰংঘৰত উঠিয়ে মানে ভিতৰত সোমাই সেইবিলাক উপভোগ কৰিছিল। আৰু ৰংঘৰ এছিয়াৰ প্ৰথমটো পেভিলিয়ন হিচাপে প্ৰখ্যাত। মানে পেভিলিয়ন যে কয় আমাৰ প্লেগ্ৰাউণ্ডৰ এতিয়া যি পেভিলিয়ন থাকে, সেইটো হ'ল ৰংঘৰক প্ৰথম পেভিলিয়ন বুলি কোৱা হয়। ইয়াৰ পিছত আমি জানিম কাৰেংঘৰ। আহোম স্বৰ্গদেউসকলৰ দ্বাৰা নিৰ্মিত এটা ৰাজমহল। শিৱসাগৰ চহৰৰ পৰা প্ৰায় 15 কিলোমিটাৰ পূবৰ গড়গাঁৱত অৱস্থিত আমাৰ এই কাৰেংঘৰটো। 1540 চনত স্বৰ্গদেউ শুক্লেংমুঙে এই ঘৰটোৰ নিৰ্মাণ আৰম্ভ কৰিছিল। তাৰ পাছত প্ৰমত্ত সিংহই ইয়াক নিৰ্মাণ কৰে, কিন্তু 1752 চনত কাৰেংঘৰটো বেয়াকৈ ক্ষতি হয় আৰু সেই সময়ৰ স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই ইয়াক পুনৰ নিৰ্মাণ কৰায়। তাৰপিছত নামদাঙৰ শিলসাঁকো। শিৱসাগৰ চহৰৰ পৰা 12 কিলোমিটাৰ পশ্চিমত নামদাং নৈৰ ওপৰত এই শিলসাঁকো 1703 চনত স্বৰ্গদেউ ৰুদ্ৰসিংহৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল। এই সাঁকোখনৰ দৈৰ্ঘ্য প্ৰায় 200 ফুট। আপোনালোকে এইটো মনত ৰাখিব, এই সাঁকোখনৰ দৈৰ্ঘ্য প্ৰায় 200 ফুট। তাৰপিছত ধোদৰ আলি। গদাধৰ সিংহই নিৰ্মাণ কৰি থৈ যোৱা ধোদৰ আলি জিলাখনৰ অন্যতম প্ৰধান পথ। এই পথটোৱে নামতি, নাজিৰা, শিমলুগুৰি, সোণাৰী আদি ঠাই চুই গৈছে। ইয়াৰ পিছত আজানপীৰৰ দৰগাহ। সৰাগুৰি চাপৰিত এই দৰগাহ অৱস্থিত, শিৱসাগৰৰ পৰা প্ৰায় 22 কিলোমিটাৰ দূৰত্বত। মই যিখিনি মেইন ইম্পৰ্টেণ্ট সেইখিনি আপোনালোকক জনাই দিছোঁ, আপোনালোকে নোট কৰি ৰাখিব আৰু পৰীক্ষাত এইবিলাক আহিব। তাৰপিছত দুটামান আৰু ইম্পৰ্টেণ্ট পইণ্ট আছে। অৰুণোদয় অসমৰ প্ৰথম অসমীয়া ভাষাৰ সংবাদপত্ৰ আৰু এই সংবাদপত্ৰখন 1846 চনৰ জানুৱাৰী মাহত শিৱসাগৰৰ মিছন প্ৰেছৰ পৰা প্ৰকাশ পায়। এইটো আমাৰ একদম ভেৰি ইম্পৰ্টেণ্ট, আপোনালোকে নোট কৰি ৰাখক। তাৰপিছত অসমৰ যিখন প্ৰথম সাহিত্য সভা, অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন হৈছিল 1917 চনত, কিন্তু এইখন ক'ত হৈছিল? শিৱসাগৰত। এইটো এটা ইম্পৰ্টেণ্ট। গতিকে বন্ধুসকল আজিলৈ আৰু বিশেষ নাই। যদি কিবা ৰৈ গৈছে মই নেক্সট ভিডিঅ' বনাই দিবলৈ চেষ্টা কৰিম। যিহেতুকে আপোনালোকলৈ মই এনেকুৱা ধৰণৰ ভিডিঅ' আগবঢ়াই থাকোঁ, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি আৰু এটা লাইক কৰিবলৈ নাপাহৰিব। আজিলৈ বাই বাই।